बिश्वनाथ जिल्लानि सिङाव थानाय गहपुर हालामनि श्री श्री कल्याणी मन्दिराव दुर्गा फुजानि अष्टमी सानाव गोबां सुबुंनि बाना। हादोरनाङै कोरोना भाइरास साग्लोबसारनायनि जाहोनाव थांनाय बोसोराव फुजाखौ फालिनायनिफ्राय गोजानाव थानांनायनि उनाव देग्लाय सोरखारा खानानै होनाय खान्थिनि गेजेरजों दुर्गा फुजाखौ फालिनो मोननानै गोजोननाय फोरमायो फुजा सामलाय आफादनि बिबानगिरिफोरा। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মহা অষ্টমী, কালি সপ্তমী পূজা হৈ গৈছে। আজি মহা অষ্টমীত বহুত ভক্তৰ ইয়াত ভিৰ হয়। বহু দূৰ দূৰণিৰ সমগ্ৰ অসমৰ পৰা মানুহ ইয়াত আগমন ঘটিছে ৰাইজ। আৰু আমি ভাবিছোঁ সম্পূৰ্ণ কোভিড প্ৰতিকূল মানেই আমাৰ আজি পূজাভাগ সম্পন্ন হওক আৰু শ্ৰী শ্ৰী মা কল্যাণী আশীৰ্বাদ সকলোৰে সুস্বাস্থ্য হওক। আজি শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ৰ দ্বিতীয় দিনা মহা অষ্টমী পূজা। ইয়াত সকলো ভক্তই খুব ধুনীয়াকৈ নিয়াৰিকৈ চৰকাৰৰ কোভিড প্ৰটোকল মানি লৈ নিয়াৰিকৈ কাম কৰি গৈছে। ইয়াত আমাৰ কোনো অসুবিধা হোৱা নাই। সেয়ে আজি বৰ্তমান মহ বলিৰ সময় হৈ গৈছে। আপোনালোকে দেখিছেই মহ বলিত গোটেইখিনি ৰাইজ গৈছেই। গতিকে ইয়াত আমাৰ মহ বলি পাঠা বলি এইবিলাক হয়। সেইখিনি আমি খুব নিয়াৰিকৈ আমাৰ কমিটিয়ে ইয়াক পৰিচালনা কৰিছোঁ। গতিকে আমি চৰকাৰে যি নীতি নিয়ম বান্ধি দিছে সেই চৰকাৰলৈ মই আমাৰ কমিটিৰ তৰফৰ পৰা খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। गहपुरनिफ्राय गेरेमसा नार्जारी, इनसाइड एनि बर'।